আজি সাধুটোৰ নাম হ'ল বান্দৰ আৰু শিয়াল। এখন হাবিত শিয়াল আৰু বান্দৰ ইহঁত দুটাই বন্ধু পাতিলে। আৰু সেইদিনাই সেই হাবি বাটে দিয়ে দুজন বাটৰুৱা আহি আছিল। হেৰা বন্ধু, আমি এটা বুদ্ধি সাজিব লাগিব। কম কষ্টত পেট ভৰাই খাব পাৰোঁ। কথাটো তুমি ঠিকেই কৈছা, পিছে কি কৰিব পাৰি বাৰু? বন্ধু, সোঁফালে চোৱা। দেখিছা, মোৰ মনত এটা বুদ্ধি আহিছে। যদি আমি তাতে লুকাই থাকি তুমি হোৱা হোৱা কোৱা। শিয়াল দুয়োয়ে মিলি ভয় খুৱাব ধৰা। বাটৰুৱাকেইজনে ভয়তে গুৰ, কুঁহিয়া, কল, দৈ সকলোখিনি খোৱা বস্তু তাতে এৰি পলাই পতং দিলে। সেই ৰাহুকি, আমি এই বস্তুখিনি এই গছজোপাৰ ওপৰতে তুলি লওঁ, নহ'লে এই বাটৰুৱাকেইজন আকৌ উভতি আহি খোৱা বস্তুখিনি বিচাৰিবহি পাৰে। আৰু বান্দৰে টেঙৰামি কৰি গোটেইখিনি খোৱা বস্তু নি গছৰ ওপৰত তুলি ল'লেগৈ। বাবা, কি সোৱাদ সখী। চাওঁ, এবাৰ মোকো দিয়াচোন। কি সোৱাদ সখী। তুমি দেখোন কলটো খাই বাকলিটোহে পেলাইছা। লোৱা সখী, লোৱা, এইটো লোৱা, হোৱা খোৱা। আকৌ দেখোন তুমি মোক বাকলিটোহে দিলা। সখী, হোৱা, এইটোকে লোৱা। সখী, তুমি কিন্তু এইটো ভাল কাম নকৰিলা দেই। খোৱা আকৌ সখী, এইটো খোৱা, হোৱা। বান্দৰে কলটো খালে আৰু বাকলিটো শিয়ালক দিলে। শিয়ালে খঙতে তাৰ পৰা গুচি গ'ল। শিয়ালেও বুদ্ধি সাজিলে বান্দৰক প্ৰতিশোধ লোৱা। আৰু এদিন বন্ধু দেখোন, এই কিনো কৰিছা হয়? সখী দেখোন সেই ৰজা ঘৰৰ দবা ৰখিবলৈ দিছে। হেৰা বন্ধু, এবাৰ বজাই চাওঁ দিয়া। নাই দেই বন্ধু, এই ৰজাই গম পালে সৰ্বনাশ হ'ব। ৰজায়েনো কেনেকে গম পাব? বন্ধু, দিয়া এবাৰ বজাই চাওঁ। সেই বন্ধু, তোমাকনো মই কেনেকে নিতো বুলি কম? বেছি ডাঙৰকে নবজাবা আকৌ, ৰজাই শুনিলে সৰ্বনাশ হ'ব। শিয়ালে কটো বাঁহটোকে ৰজা দবা বুলি কৈ তাৰ পৰা গুচি গ'ল। বচোৱা বন্ধু, বচোৱা। আকৌ এদিন শিয়াল কচু ঠাৰি এদুমানৰ ওচৰতে ৰৈ থাকিল। তেনেকুৱাতে বান্দৰ আহিল। বন্ধু, ইয়াত যে ৰজা বাৰী কুঁহিয়াৰ। খাবলৈও চাগে বহুত সোৱাদ হ'ব। হয়তো, সোৱাদটোতো হ'বই। এই ৰজা বাৰীটো। হেৰা বন্ধু, মোকো এডাল দিয়া। ৰজা বাৰী কুঁহিয়াৰ সোৱাদটোনো কেনেকুৱা, সোৱাদকে লৈ চাওঁ। নাই দেই বন্ধু, সেই ৰজাই গম পালে
ডাঙৰ কথা হ'ব। বন্ধু মোকো এডাল দিবানে? বন্ধু তুমি কৈছা যেতিয়া লোৱা বাৰু। খোজুৱাইছিস বন্ধু কি কয় লাউটো কচু ঠাইবকে কুঁহিয়া বুলি কৈ বান্দৰক খুৱাই দিলে আৰু তেওঁ বুলিও ইয়াৰ শান্ত হৈ নাথাকিল। বান্দৰে সকলোখিনি পাহৰি যোৱাৰ পাছত আকৌ এদিন এইটো আমাৰ সখী নহয়নে? সেই ৰজা বিচনা মোক ৰখীয়া পাতিলে, এতিয়া এৰি থৈনো যাওঁ কেনেকৈ? ৰজা বিচনা বন্ধু দিয়া এবাৰ শুইকে চাওঁ। হেৰা বন্ধু কিনো কোৱা, ডাঙৰে বিপদত পেলালা। ৰজাই গম পালে পিছে পিঠি ফালিব। আৰে ৰজায়েনো ক'ত দেখিব? শিয়ালে পুৰণাই সেই কুঁৱাটোকে ৰজা বিচনা বুলি ক'লে আৰু বান্দৰে ভাবিলে তাত থকা মকৰা জালখন ৰজা বিচনা, তাত শুবলৈ ভাল হ'ব। সেই বুলি ভাবি বান্দৰে দিলে জাপ আৰু বেচেৰা বান্দৰ তাতে পৰি মৰি থাকিল। আৰু শিয়ালে চেন কুকুৰ তেন টাঙোন